নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ষ্টাডি যাত্ৰালৈ। আজি আমি সকলো ধৰণৰ পৰীক্ষাত বাৰে বাৰে আহি থকা কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ কালেকশ্যন কৰি আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ। যাতে প্ৰশ্নসমূহ এনেধৰণৰ চাওঁ আহক। প্ৰিয় বন্ধুসকল, যদি মোৰ চেনেল নতুন আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকে প্ৰথমতে পায়। কুৱেশ্যন নম্বৰ 1, ভাৰতৰ কোনটো ৰাজ্যত দেশৰ আটাইতকৈ দীঘল ছিংগল লেণ্ড ষ্টীল কেবল ব্ৰিজ আছে? ইণ্ডিয়াত মানে ষ্টীলেৰে কেবল ব্ৰিজ, যোনটো কেবল ৰছীৰে বনোৱা হয় ব্ৰিজটো দীঘল ক'ত আছে, কোনটো ৰাজ্যত আছে বুলি কৈছে? অৰুণাচল প্ৰদেশ, মধ্যপ্ৰদেশ, অসম আৰু ত্ৰিপুৰা। শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, অৰুণাচল প্ৰদেশত আছে। ইয়াৰ লেন্থ হ'ল আপোনাৰ 300 মিটাৰ, 300 মিটাৰ দীঘল কেবল ব্ৰিজ। ভাৰতৰ কোন ৰাজ্যত কেবল ব্ৰিজ দীঘল আছে বুলি সুধিলে আপোনালোকে ক'ব লাগিব অৰুণাচল প্ৰদেশ। নম্বৰ 2, বগা কয়লা বুলি কাক কোৱা হয়? আমি বগা কয়লা বুলি ক'লে কাক জানো? কয়লা এনে কলা হয়, কিন্তু বগা কয়লা বুলি ক'লে কাক কোৱা হয়? এ বৰফ, বি ইউৰেনিয়াম, চি জলবিদ্যুৎ, ডি হীৰা। বগা কয়লা বুলি ক'লে নৰ্মেলি জলবিদ্যুৎক কোৱা হয়। অপশ্যন নম্বৰ চি শুদ্ধ উত্তৰ হ'ব, অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 3, নেশ্যনেল মিউজিয়াম অফ ইণ্ডিয়ান চিনেমা ক'ত আছে? অসমীয়াত কোৱা হয় ৰাষ্ট্ৰীয় ভাৰতীয় চলচ্চিত্ৰ সংগ্ৰহালয় ক'ত আছে? অসমীয়াত ক'ব গ'লে ৰাষ্ট্ৰীয় ভাৰতীয় চলচ্চিত্ৰ সংগ্ৰহালয় ক'ত আছে? মুম্বাইত আছে। অপশ্যন নম্বৰ বি দিল্লীত আছে। অপশ্যন নম্বৰ চি অসমত আছে। অপশ্যন নম্বৰ ডি কলিকতাত আছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, মুম্বাইত আছে। নেশ্যনেল মিউজিয়াম অফ ইণ্ডিয়ান চিনেমা খন মুম্বাইত আছে। কুৱেশ্যন নম্বৰ 4 লৈ চাওঁ। কাঞ্চনজঙ্ঘা ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে? অপশ্যন নম্বৰ এ কৰ্ণাটক, অপশ্যন নম্বৰ বি মেঘালয়, অপশ্যন নম্বৰ চি অসম, অপশ্যন নম্বৰ ডি ছিকিম। কাঞ্চনজঙ্ঘা ৰাষ্ট্ৰীয় উদ্যান ছিকিমত আছে। অপশ্যন নম্বৰ ডি শুদ্ধ উত্তৰ হ'ব। কুৱেশ্যন নম্বৰ 5 লৈ চাওঁ আহক। 2019 বৰ্ষ কাক ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল? এ প্ৰণৱ মুখাৰ্জী, বি ডক্টৰ ভূপেন হাজৰিকা, চি নানাজী দেশমুখ, ডি ওপৰৰ আটাইকেইটা। 2019 চনত প্ৰণৱ মুখাৰ্জীকো ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল, ডক্টৰ ভূপেন হাজৰিকাকো ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল। অপশ্যন নম্বৰ বিও শুদ্ধ, অপশ্যন নম্বৰ চিও শুদ্ধ। নানাজী দেশমুখকো ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল। শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি ওপৰৰ আটাইকেইটা। 2019 বৰ্ষত প্ৰণৱ মুখাৰ্জী, ডক্টৰ ভূপেন হাজৰিকা আৰু নানাজী দেশমুখক ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল, কিন্তু ডক্টৰ ভূপেন হাজৰিকা আৰু নানাজী দেশমুখক মৰণোত্তৰ বঁটা প্ৰদান কৰা হৈছিলে। কুৱেশ্যন নম্বৰ 6, এতিয়া চন্দ্ৰায়নৰ ফালে আহোঁ। চন্দ্ৰায়ন আমি পঢ়িছিলোঁ, আকৌ পাহৰি গৈছিলোঁ, কিন্তু ৰিভাইজ কৰি লওঁ। পৰীক্ষাত এইটো কুৱেশ্যন অহা দেখা যায়। জিকে কুৱেশ্যন নম্বৰ 6, মিছন চন্দ্ৰায়ন 2 কেতিয়া লঞ্চ হৈছিল? মিছন চন্দ্ৰায়ন 2 কেতিয়া লঞ্চ হৈছিলে? অপশ্যন নম্বৰ এ 22 জুলাই 2019, 22 জুলাই 2019, 20 জুলাই 2019, 26 জুলাই 2019, 13 জুলাই 2019, 15 জুলাই 2019। শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ 22 জুলাই 2019। কিন্তু এটা কথা কৈ যাওঁ, চন্দ্ৰায়ন 2 15 জুলাই 2019 তাৰিখে লঞ্চ হোৱাৰ কথা আছিলে, কিন্তু কিবা কাৰণত ডেটটো পিছুৱাই দি 22 জুলাই কৰিছিলে। 22 জুলাই 2019 তাৰিখে চন্দ্ৰায়ন 2 লঞ্চ হৈছিলে। নম্বৰ 7, কোনটো সন্থাই চন্দ্ৰায়ন 2 প্ৰস্তুত কৰি ওলাইছিলে? ভাৰতৰ কোনটো সন্থাই চন্দ্ৰায়ন 2 প্ৰস্তুত কৰি ওলাইছিলে? এ ইছৰো, বি নাছা, চি ওপৰৰ আটাইকেইটা। আমি জানো ইছৰোৱে চন্দ্ৰায়ন 2 প্ৰস্তুত কৰি ওলাইছিলে। শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ইছৰো। কুৱেশ্যন নম্বৰ 8, চন্দ্ৰায়ন 2 লেণ্ডাৰটোৰ নাম কি আছিল? চন্দ্ৰায়ন 2 যোনটো মিছন চন্দ্ৰায়ন 2 লেণ্ডাৰটোৰ নাম কি আছিলে? অপশ্যন নম্বৰ এ বিক্ৰম, অপশ্যন নম্বৰ বি শিৱ, অপশ্যন নম্বৰ চি এডুসাট, অপশ্যন নম্বৰ ডি ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ বিক্ৰম। চন্দ্ৰায়ন 2 লেণ্ডাৰটোৰ নাম আছিলে বিক্ৰম। কুৱেশ্যন নম্বৰ 9, কোনটো ৰকেটৰ দ্বাৰা চন্দ্ৰায়ন 2 উৎক্ষেপণ কৰা হৈছিলে? কোনটো ৰকেট
কোনটো ৰকেটৰ দ্বাৰা চন্দ্ৰায়নটো উৎক্ষেপণ কৰা হৈছিল? উত্তৰ হ'ব, মই অপশ্যন দিয়া নাই, ডাইৰেক্ট উত্তৰ দি দিছোঁ, GSLV MK3। GSLV MK3 ইয়াৰ কোৱা আছে GSLV ফুল ফৰ্মটো তলত দিয়া আছে, জিঅ'চিনক্ৰোনাছ স্যাটেলাইট লঞ্চ ভেহিকল মাৰ্ক। GSLV ৰ ফুল ফৰ্ম, এইটো ৰকেট আছিল, এইটো ৰকেটৰ দ্বাৰা চন্দ্ৰায়নটো উৎক্ষেপণ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 10, এতিয়া আহোঁ, তলৰ কোনজনী গল্ডেন গাৰ্ল ৰূপে পৰিচিত? তলৰ কোনজনী? কেইটামান নাম দিয়া আছে, তলৰ কোনটো গল্ডেন গাৰ্ল বুলি জানো, কোনজনীক আমি চাওঁ। PT ঊষা, কে সিন্ধু, হিমা দাস, এটাও নহয়। শুদ্ধ উত্তৰ হ'ব হিমা দাস। হিমা দাসক আমি গল্ডেন গাৰ্ল বুলি জানো। কুৱেশ্যন নম্বৰ 11, হিমা দাসক বৰ্তমান কি নতুন নামেৰে জনা যায়? হিমা দাসক বৰ্তমান কি নতুন নামেৰে জনা যায়? হিমা দাসক বৰ্তমান ধিং এক্সপ্ৰেছ নামেৰে জনা যায়। কি? ধিং এক্সপ্ৰেছ বুলি কোৱা হয়। হিমা দাসক বৰ্তমান ধিং এক্সপ্ৰেছ বুলি কোৱা হয়। হিমা দাস, অসমৰ কোনখন জিলাত হিমা দাসৰ জন্ম হৈছিলে? অসমৰ কোনখন জিলাত? কামৰূপ, নগাঁও, মৰিগাঁও, শোণিতপুৰ। A কামৰূপ, B নগাঁও, C মৰিগাঁও, D শোণিতপুৰ। অসমৰ নগাঁও জিলাত ধিং এক্সপ্ৰেছৰ জন্ম হৈছিলে। ধিং এক্সপ্ৰেছ বুলি ক'লে হিমা দাসৰ জন্ম হৈছিলে কোনখন জিলাত? নগাঁও জিলাত। জানিব লাগিব। হিমা দাসৰ পিতাৰ নাম কি আছিলে জানেনে? হিমা দাসৰ পিতাৰ নাম আছিলে ৰঞ্জিত দাস। হিমা দাসৰ পিতাৰ নাম আছিলে। কুৱেশ্যন নম্বৰ 13, বৰ্তমান এই কুৱেশ্যনটো বহুতে সোধা হৈছিলে, কিন্তু প্ৰায় ভাগে এইটো অলপমান ভুল কৰি দিয়ে। কুৱেশ্যন 13 চাই লওঁ। কুৱেশ্যন কৰোঁ, বৰ্তমান অসমৰ বিধানসভাৰ মুঠ সদস্যৰ সংখ্যা কিমান? অসম বিধানসভাৰ মুঠ সদস্যৰ সংখ্যা কিমান বৰ্তমান? 126, 130, 140, 90টা। এইটো শুদ্ধ উত্তৰ অপশ্যন নম্বৰ A 126 খন। বৰ্তমান অসমৰ বিধানসভাৰ সদস্যৰ সংখ্যা হ'ল 126। most important question 14 নম্বৰ, ভাৰতত কেতিয়াৰ পৰা GST কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয়? ভাৰতত GST কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয়? 1 জুলাই 2017, 1 জুলাই 2018, 1 জুলাই 2019, এটাও নহয়। শুদ্ধ উত্তৰ হ'ব GST কেতিয়াৰ পৰা প্ৰৱৰ্তন কৰা হৈছিল? যদি আপোনালোকে জানে কমেন্ট কৰক, মইতো কৈয়ে দিম বাৰু। 1 জুলাই 2017, অপশ্যন নম্বৰ A শুদ্ধ উত্তৰ হ'ব 1 জুলাই 2017। কুৱেশ্যন নম্বৰ 15 লৈ যাওঁ। 2020 চনত অলিম্পিক খেল ক'ত অনুষ্ঠিত হ'ব? 2020 চনত অলিম্পিক খেল ক'ত অনুষ্ঠিত? A জাপান, B ইংলেণ্ড, C ভাৰত, D ওপৰ এটাও নহয়। শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ A জাপান। জাপানৰ টকিঅ'ত অনুষ্ঠিত হ'ব 2020 চনত অলিম্পিক খেল। কোন চনত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠিত হৈছিল? ৰাষ্ট্ৰসংঘৰ বিষয়ে কুৱেশ্যন কমকৈ দিয়া হয়, সেইকাৰণে most important কুৱেশ্যন হয় ৰাষ্ট্ৰসংঘৰ বিষয়ে। কোন চনত ৰাষ্ট্ৰসংঘ স্থাপন হৈছিল? 1947 চনত, 1947 চনত, 1997 চনত, 1975 চনত, 1957 চনত। সৰি ক্ষমা কৰিব, ইয়াত শুদ্ধ উত্তৰটো হ'ব 1945। কিন্তু ইয়াত দিয়া নাই, 1945 হ'ব লাগিছিল। ইয়াত অপশ্যনত নাই, এটাও নহয়। 1945 চনত। কিমান চনত? 16 নম্বৰ উত্তৰটো হ'ব 1945 চনত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠিত হৈছিলে।45 17 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত আছে? জেনেভা, লণ্ডন, পেৰিছ, এটাও নহয়। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় আছে পেৰিছত। অপশ্যন নম্বৰ C শুদ্ধ উত্তৰ হ'ব পেৰিছ। বৰ্তমান ভাৰতত কেইখন হাইকোৰ্ট আছে? বৰ্তমান ভাৰতত কেইখন? 24খন, 50খন, 28খন, 25খন। বৰ্তমান ভাৰতত 25খন হাইকোৰ্ট আছে। বৰ্তমান ভাৰতত কেইখন আছে? 25খন। ডেভিড কাপ কোন খেলৰ লগত জড়িত? A হকী, B টেনিছ, C ফুটবল, D এটাও নহয়। ডেভিড কাপ হ'ল টেনিছ খেলাৰ লগত জড়িত। অপশ্যন নম্বৰ B টো শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 20 লৈ আহিছোঁ। গুজৰাটৰ জীৱন ৰেখা বুলি কোন নদীক কোৱা হয়? গুজৰাটৰ জীৱন ৰেখা বুলি কোনটো? নৰ্মদা, A নৰ্মদা, B তাপ্তি, C ভাগীৰথী, D এটাও নহয়। গুজৰাটৰ জীৱন ৰেখা বুলি কোৱা হয় নৰ্মদা নদীক। অপশ্যন নম্বৰ A শুদ্ধ উত্তৰ হ'ব।
প্ৰিয় বন্ধুসকল যদি ভিডিঅ'টো সঁচাকৈ ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক বাটন প্ৰেছ কৰিব নাপাহৰিব। থেংক ইউ, থেংকছ ফৰ ৱাচিং।